Welcome to my YouTube channel. So guys, আজি মানে আৰম্ভ কৰা কৰিছো এনে ভিডিওটো আৰম্ভ কৰিছো মেইন ৰাৱণৰ পৰা গাইস ৰাৱণৰ পিছফালে আছো সন্মুখৰ ফালে যাই দেখাইছো এটি বিশাল ৰাৱণ মানে কিমান ফুট হয়তে গম নাপাও কিন্তু বহুত জবৰ সমান মানে হ'ব মই জানি সো ইমান ডাঙৰ ৰাৱণ ৰাতি পুৰা হ'ব গাইস পুৰা ভিডিও বনাম পুৰা চাই দেখক প্ৰথমৰা ৰাস্তালৈ গোটে প্ৰশাসন গোটে দেখাম আৰু লগতে বোমা মাৰা সব তামাম মানে গাইস তামাম মজা আবো এটা অপেক্ষা মাত্র গধূলি লাগি বর্তমান বাজির আপনার 12টা মোটামুটি 6টা 6:30 7টা বাজত পূর্ব কি জানি সো তিতেল লাগি বিদায় পুরা একদম প্রশাসনত লাগ পাম তার পিছতে রাবণ পুরা আহিম বৰ্তমান বেলুন ফুলা কাৰ্যসূচী চলি আছে মানে বেলুন চলম ফুলে কিনে এতিয়া বোমাটো দি আছে ৰ'ব তাতে বোমা ফুটব বেলুন ফুটব একেলগে চব মাখাই দি আছে পুৰা চব মাখাই দিয়ে আছে এই গোটে বোমাই বোমা দেউনে কি গলে না না ফটলি দি দিলং লাগা নাই আৰু পার হাতী আছে আগত হাতীক খবৰ কাৰণে কল আনছৰ হ'ব সো চাই লওঁ ফাৰ্ষ্ট বঢ়িয়াকৈ হাতী আছে ভয় লাগে না ডাঙৰ বস্তু চুকাৰ দিছোঁ খাইছি দিয়ক টাটা টাটা নাই একো নাই আৰু বঢ়িয়াকে ৰাৱণপুৰত তাতে যাই আছো গোটেই পাব্লিক যাই আছে ৰাৱণপুৰত তাতে গাইজ ইমান মানুহ চব ৰাৱণপুৰত তাতে যাই আছে
গাইজ বৰ্তমান ডিজেৰ পৰা অলপমান দূৰত আহি গৈছোঁ কাৰণ ৰাৱণৰ ভিডিঅ' বনাব লাগিব না ৰাৱণৰ ওপৰত অলপ ব্লগ চগছ বনাব লাগিব সেইকাৰণে অলপমান দূৰত আহি গৈছোঁ বৰ্তমান মানে বঢ়িয়াকৈ ৰাৱণৰে ফটেজ ল'ম মানে বোমা চোমা কিবা কিবি হওক নাচা হৈ গ'ল বহুত নাচলোঁ কিন্তু আৰু বৰ্তমান একদম ফ্ৰী হৈ কিনে ৰাৱণৰ ভিডিঅ' হ'ব কলকাতা জ্বলাই আছে পুৰা লাইন পাতি কলকাতা জ্বলাই আছে গাইজ আৰু গাইজ এনেকৈ ৰাৱণ কৰা চাই হোৱাৰ পাছত মানুহবিলাকে পুৰা একদম মানে দুৰ্গা মন্দিৰলৈকে যাই আছে য'ত ফাংচন হ'ব তাত তাকালৈকে যাই আছে আমিও তাকালৈকে যাওঁ আৰু অলপমান ফাংচন চাওঁ আপোনালোকক দেখাওঁ